গুড মৰ্নিং গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে কুশলে আছে, কিন্তু মোৰহে ইমান ভাল নহয়। ৰাতিপুৱাই এইফালে শুই উঠি মই পূৰা গাগুল কৰাই ষ্টাৰ্ট কৰি দিলোঁ। যিহেতু নতুন ঠাইত আহিছোঁ, নতুন পানী, নতুন বতাহ, নতুন বায়ু, বেমাৰ হোৱাটোতো স্বাভাৱিক কথা আৰু সেইটো কাৰণে আৰু আজি অলপ গাটো বেয়া লাগিছে ৰাতিপুৱাই শুই উঠি মেলি। এতিয়া ধুনীয়াকৈ নিমখখিনি দি পিনে গৰম পানীয়ে গাগুল কৰি দিছোঁ। তাৰপিছত মই জল্দিকৈ ব্ৰাছ কৰা আৰম্ভ কৰি দিলোঁ। এইফালে চাওক, মই পূৰা ৰুমৰ ড্ৰেছিং আইন এখনৰ সন্মুখতে ৰৈ পূৰা ব্ৰাছ কৰা আৰম্ভ কৰি দিলোঁ। নিজকে চাই ব্ৰাছ কৰিলে কিবা এটা ভাল লাগে নহয় জানো। তাৰপিছত এইফালে আমাৰ ব্ৰেকফাষ্টৰ প্ৰিপাৰেশ্যন চলি আছে। আজি দ্য চেফ পাৰ্ট হৈ আমাৰ ব্ৰেকফাষ্টটো বনাই আছে। আজি সি কৈছে যে ইংলিছ ব্ৰেকফাষ্ট কৰিব বোলে, যিহেতু আমি বাংলত থাকোঁ, গতিকে অলপ ইংলিছ টাইপৰ ব্ৰেকফাষ্ট কৰিলে মানে অলপ ভাল লাগিব আৰু। এইফালে আজি আমি বনাবলৈ গৈ আছোঁ চেণ্ডউইচ, কিন্তু আমাৰ ওচৰত চেণ্ডউইচ মেকাৰো নাই। আমাৰ যোগাৰৰ টাইপ চেণ্ডউইচটো বনাব লাগিব এইদৰেই। প্ৰথমে এইফালে ষ্টাফিংখিনি দিবৰ কাৰণে চব্জিখিনি কাটি লৈছে। বৰ বিশেষ আজি আমাৰ একো ভেজেছ নাই, গতিকে অকল তিয়ঁহ আৰু পিঁয়াজ আৰু বিলাহী আছিলে, গতিকে সেইখিনি সৰু সৰুকৈ প্ৰথমতে কাটি লোৱা হৈছে। তাৰপিছত অলপ মেয়নিজ দি পিনে গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। যিহেতু আমাৰ চেণ্ডউইচ মেকাৰ নাই, গতিকে এখন পেন গৰম কৰি তাত অকণমান ৰিফাইন দি লোৱা হৈছে। তাৰপিছতে এইফালে আমি আণ্ডা পচকিটা বনাই লৈছোঁ, মানে ছানী চাইড য়েল্ল' আৰু হালধীয়া কণী। তাৰপিছতে এইফালে ব্ৰাউন ব্ৰেডকেইটা লৈ পিনে অলপ পিজ্জা মছলা লগাই দিছোঁ। সেইদিনাখন পিজ্জা বনোৱা মছলাটো থাকি গ'ল, অলপ পিজ্জা মছলাটোকে লগাই দিছোঁ যাতে টেষ্টটো ভাল আহে। তাৰপিছতে এইফালে মেয়নিজ দি তৈয়াৰ কৰি থৈ দিয়া আমাৰ ষ্টাফিংখিনি ধুনীয়াকৈ লগাই দিছোঁ ইয়াত। ষ্টাফিংখিনি দি শেষ হোৱাৰ পিছত আৰু এখন ওপৰত ব্ৰেড দি পিনে নিজে হাতেৰে হেঁচি দিছোঁ আৰু, যিহেতু আমাৰ চেণ্ডউইচ মেকাৰ নাই। তাৰপিছত বনাই থৈ দিয়া ছানী চাইড আপকেইটা ওপৰত দি দিছোঁ। বহুতে এইদৰে কণী খাই বেয়া পাব পাৰে, মানে আমলেটটো ওপৰত একদম কেঁচা হৈ থাকে। যদি এনেদৰে বেয়া পায় তেন্তে আৰু এলুটি দি ধুনীয়াকৈ কুহুমটো সিজাই ল'ব। তাৰপিছত একেবাৰে শেষত আৰু এখন ব্ৰাউন ব্ৰেড ওপৰত দি ধুনীয়াকৈ হেঁচি পিনে এখন পেন গৰম কৰি অকণমান ৰিফাইন দি তাত আমি দি দিছোঁ ধুনীয়াকৈ। তাৰপিছতে গেছৰ ফ্লেমটো অলপ মিডিয়াম কৰি পিনে দুইফালে ধুনীয়াকৈ সিজাকৈ 5 মিনিটমান দি দিলে বছ আজি আমাৰ চেণ্ডউইচ ৰেডি হৈ গ'ল। সুদাকেতো চেণ্ডউইচটো খাই ভাল নালাগে, গতিকে আমাৰ কংকন ৰাজ বৰুৱাই এইফালে ধুনীয়াকৈ আমালৈ ডাবল শ্বট ব্লেক কফি বনাই আছে, আৰু ব্লেক কফিৰ লগত আমি চেণ্ডউইচ আজি ধুনীয়াকৈ খাম আৰু। এইফালে আমাৰ চেণ্ডউইচ ৰেডি হৈ গ'ল, আৰু এতিয়া আমি বাংলোৰ বাৰাণ্ডাত গোটেই তিনিটা বহি লৈছোঁ। ব্লেক কফি এণ্ড চেণ্ডউইচ, কি কম্বিনেশ্যন! দেখিবলৈ চাওক কিমান ধুনীয়া হৈছে, একদম ধুনীয়াকৈ সিজিছে। এনেকৈ পেনত সিজালেও ধুনীয়াকৈ সিজে, আৰু খাবলৈও বহুত বেছি টেষ্টি হৈছিল। মানে কি ক'ম আৰু, মানে আজি নেক্সট ডে মৰ্ণিং হয়। যোৱাকালি মই ব্লগটো শেষ নকৰিলোঁ, যিহেতু অলপ ডিঙিটো বেয়া আছিল, গতিকে কৰিবলৈ মন নগ'ল। আৰু আজি ৰাতিপুৱাই এইফালে পাৰ্থ ঘৰলৈ যাবলৈ ওলাইছে। মই ৰাতিপুৱাই শুই উঠি পিনে তাক মৰিয়নি ষ্টেচনত থ'বলৈ বুলি ওলালোঁ, যিহেতু আমাৰ মৰিয়নি ষ্টেচনলৈ 1 কিলোমিটাৰমান হয়, গতিকে সি ট্ৰেইনতে ঘৰলৈ যাম বুলি ক'লে। আৰু ইমান ৰাতিপুৱাই আজি উঠিছোঁ, আৰু বহুত বেছি ঠাণ্ডাও হৈ আছে, আৰু মোৰ ডিঙিটো বহুত বেছি বেয়া হয়, গতিকে মোৰ যাদু জেকেটটো পিন্ধি পূৰা নাক কাণ মুখ চব ঢাকি লৈছোঁ। জাষ্ট চকুকেইটা ওলাই আছে, আৰু মোৰ চকুকেইটা ভালকৈ খোলো খোৱা নাই, একদম পূৰা ফুলি আছে। তথাপিও আৰু ৰাতিপুৱাই থ'বলৈ ওলালোঁ আৰু ইয়াক। আৰু এয়া আমি পাই গ'লোহি মৰিয়নি ষ্টেচন। ৰাতিপুৱা একদম ঠাণ্ডা হৈ আছে জেগাটুকুৰা, আৰু ইমান বেছি ভিৰ ভাৰো হোৱা নাই এতিয়া, যিহেতু বহুত বেছি মৰ্ণিং হয়। পাৰ্থক এইফালে মৰিয়নি ষ্টেচনত বাই দি মই আকৌ আহি পালোহি ৰুম, আৰু যিহেতু আজি ডিউটি আছে, গতিকে জল্দিকৈ আকৌ ব্ৰেকফাষ্টটো প্ৰিপাৰেশ্যন কৰিব লাগিব। ৰুম আহি পালোহি। তাৰপিছতে এইফালে আমাৰ কংকন ৰাজ বৰুৱা উঠিলে, আৰু সি উঠিয়ে কৈছে যে আজি আমাৰ ব্ৰেকফাষ্টৰ কাৰণে খাবলৈ একো নাই, গতিকে বিলাহী ভাজা দি ভাত খাই যাব লাগিব। গতিকে কংকনে হেনো এতিয়া বিলাহী ভাজা বনাব, সেইটোকে খাই পিনে ডিউটি যাব লাগিব আৰু। এইফালে আমাৰ ভাত ৰেডি হৈ গ'ল। মই একদম পূৰা ধোঁৱা ওলাই থকা গৰম ভাত কাঁহীত বাঢ়ি দিলোঁ, আৰু লগতে আমাৰ বিলাহী ভাজা আছে, আৰু গৰম ভাতৰ ওপৰত 1 চামুচ ঘিউ দি লৈছোঁ। ঘিউ দিলে মানে খাবলৈ বহুত বেছি টেষ্টি হৈ যায়, তেনেকৈ ভাতটো সোমাই যায় আৰু সুদাই নিকাই। ভাতকেইটা খাই দৌৰি পূৰা চোলা পেণ্ট পিন্ধিবলগীয়া হৈছে, কাৰণ আমাৰ অলৰেডি ডিউটিলৈ বহুত বেছি দেৰি হৈ গৈছে, আৰু আমি আজি যিহেতু প্ৰাৰ্থনা এখন বাইকতে ডিউটিলৈ যাম। এইফালে কংকন মই ওলালোঁ আজি ভগৱানক চিন্তিয়ে ডিউটিলৈ বুলি দিনটোৰ কাৰণে। আমাৰ বাংলোৰ পৰা ডিউটিলৈ অলপ 4 কিলোমিটাৰমান দূৰ হয়। এইফালে বাগানৰ মাজে ধুনীয়াকৈ সোমাই যাব লাগে। দুইফালে চাওক না, পৰিৱেশটো কিমান ধুনীয়া হয়। বাগানৰ মাজে পকা ৰাস্তা, দুইফালে বাগান, চবফালে সেউজীয়া, আৰু বায়ুটো বহুত বেছি ফ্ৰেছ হয়, কিবা এটা ভাল লাগে।
ডিউটিৰ পৰা আহি গধূলি এইফালে আমি কংকন মই দুইটা ওলালোঁ যোৰহাটলৈ যাবলৈ বুলি যিহেতু পাৰ্থ আজি আকৌ ঘূৰি আহিব সি ৰাতিপুৱা গৈছিলে ট্ৰেইনত এতিয়া মৰাণৰ পৰা সি বাছত আহি আছে তাক আমি যোৰহাটৰ পৰা পিক আপ কৰিব লাগিব কিন্তু এইফালে চাওক গেৰেজটো খুলিয়ে দেখিছোঁ এটা চকা পূৰা চেপেটা হৈ আছে আমাৰ অলৰেডি দেৰি হৈ গৈছে কিন্তু দেৰিতে দেৰি উপায় নাই আৰু কি কৰিম বুলি ভাবি নিজে লাগি গ'লোঁ আৰু মেকানিকৰ কামত এইফালে স্পেয়াৰ চকাটো খুলিবলৈ মই তলত জেকটো লগাইছোঁ গাড়ী চলাবলৈ যিমান ভাল লাগে কিন্তু যেতিয়া গাড়ীৰ চকা ফুটে ন তেতিয়া পূৰা ফাটি যায় এতিয়া জেকটো তুলিবলৈ পূৰা পকাই ঘূৰাই আছোঁ পূৰা কঁকাল বিষ হৈ গৈছে এইফালে এতিয়াতো ঠাণ্ডা বতৰ যদি কেতিয়াবা হাইৱেৰ মাজত চকা ফুটে মোৰ বাৰু বহুত বেছি এক্সপিৰিয়েঞ্চ আছে আপোনালোকৰ কাৰোবাৰ এক্সপিৰিয়েঞ্চ হৈছে নি বাৰু যেতিয়া আপুনি ক'ৰবাত গৈ আছে কিন্তু হাইৱেৰ মাজত চকা ফুটিছে তেতিয়া একদম ৰ'দৰ মাজত জেক লগাই নিজেই চকা খুলি স্পেয়াৰ চকা লগোৱাটো এটা মজা ওলাই যায় এইফালে নটকেইটা খুলিবলৈ মই গোটেই 70 কেজি মানুহটো উঠি দিছোঁ তেতিয়াহে নটকেইটা খুলিছে ইমানেই বেছি টাইট হৈ আছিল স্পেয়াৰ চকাটো কোনোমতে খুলি আহি মেকানিকৰ দোকান পালোহি আৰু পাংচাৰটো ইয়াত মৰাই লৈ পিনে পুনৰ মেকানিক দাদাজনে চকাটো লগাই দিলে ধুনীয়াকৈ এতিয়া আমি যোৰহাট যাওঁ আৰু দিনটো ডিউটি কৰি আহি এনেই খং উঠি আছিল আকৌ পাংচাৰ হৈ পিনে 1 ঘণ্টামান ইয়াতে গুচি গ'ল আমাৰ অলৰেডি দেৰি হৈ আছিলে এতিয়া আমাৰ 7টামান বাজিছে আমি চাগে 7:30 8টামান বজাত যোৰহাট পামগৈ কাইলৈ পাৰ্থ আহি যোৰহাট পাই গ'লহি বাৰে ফোন কৰি আছে মই পাই গ'লোহি ৰৈ আছোঁ কিন্তু উপায় নাই আমাৰো এইফালে প্ৰব্লেমে দেখা দিলে আৰু পাই যাম আৰু জল্দি আমি পাই গ'লোহি যোৰহাট টাউন আৰু আহিয়ে এখন শ্বপিং মলত সোমালোঁ গোটেই 3টা কাৰণ গোটেই 3টাৰে সৰু সুৰা কিছুমান বজাৰ কৰিবলৈ আছিলে যিহেতু মৰিয়নিত চব বস্তু পোৱা নাযায় গতিকে যোৰহাট আহিছোঁ ভাবিলোঁ সৰু সুৰা বস্তুখিনি ইয়াৰ পৰাই তুলি লোৱা যাওক শ্বপিং মলত সোমালেতো গোটেই বস্তু সোপা উঠাই লওঁ নিচিনাই লাগে কিন্তু উপায় নাই আৰু এইফালে মই ফৰ্মেল শ্বুজ এযোৰ চাইছোঁ যিহেতু অফিচ টাইমত ফৰ্মেল শ্বুজৰ প্ৰয়োজন হয় শ্বপিং কৰি মেলি হৈ গ'ল গোটেই 3টা এতিয়া আমি খোজকাঢ়ি বিচাৰি আছোঁ এখন চেলন যিহেতু আমি গোটেই 3টা পূৰা জধলা হৈ আছোঁ ভাবিলোঁ আজি অলপ গ্ৰুমিং হৈ লওঁ ধুনীয়াকৈ এতিয়া চুলি তুলি কাটিম এতিয়া বিচাৰি আছোঁ আমি গোটেই 3টা এখন ভাল চেলন এইফালে বিচাৰি আমি এখন ভাল চেলন পালোহি আৰু মই এতিয়া ৱেটিঙত বহি আছোঁ ইফালে কংকনে ধুনীয়াকৈ কাটি আছে তাৰপিছত মই কাটিম আৰু বহিনো কি কৰিম ভাবিলোঁ কেমেৰাটোকে অন কৰি দুখনমান মিৰৰ চেলফিকে লৈ লওঁ কাৰণ এই যেতিয়া চেলনৰ আইনাখনত নিজকে চোৱা হয় কিবা এটা নিজকে ধুনীয়া দেখি পোৱা যায় কাৰণ এই আইনাখন নৰ্মেল আইনাতকৈ অলপ বেছি ধুনীয়া লগোৱা থাকে যাতে মানুহটো ধুনীয়া দেখে এইফালে আমাৰ কংকনৰাজ বৰুৱাই পূৰা ধুনীয়াকৈ চালিয়াকৈ চুলি কাটাই আছে সেয়া চাওক পূৰা কাটি আছে এইফালে কংকনৰ কাটি হৈ যোৱাৰ পিছত ফাইনেলি মোৰ পাল আহিল এইফালে দাদাই সুধিছে যে কেনেকুৱা কাট দিবা মই বোলো আপুনি যেনেকুৱা ভাল দেখে তেনেকুৱাই কাটি দিয়ক মুঠতে মোৰ ধুনীয়া দেখিলেই হ'ল চেলুনখনৰ বাকী চব ঠিকেই আছিল কিন্তু এই দাদাজনে মোক কাটিবলৈ বহুত বেছি ভয় কৰিলে কেমেৰাটো উলিয়াই দিয়াৰ বাবে নে কি নাজানো কিন্তু বহুত টাইম লগালে তেখেতে কাটিবলৈ কটাটো ঠিকেই কাটিলে বাৰু এয়া আমি আকৌ চুলি কাটি মেলি আমাৰ বাংলো পাই গ'লোহি মানে মৰিয়নি আৰু এইফালে কংকনে ধুনীয়াকৈ মোক গেটখন খুলি দিছে আজি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে একচুৱেলি দিনটো সঁচাই বহুত বেছি হেক্টিক আছিলে ইমানেই বেছি ভাগৰ লাগিছে এতিয়া মানে ডাইৰেক্ট বিচনাত পৰি দিব মন গৈছে কিন্তু আমি আজি যোৰহাটত খায়ো নাই অহা একো এতিয়া আকৌ ভাত বনাব লাগিব এতিয়া আমি গোটেই 3টাই ভাত বনাম ভাত খাই মেলি চিধা বিচনাত পৰিম কাৰণ কাইলৈও আকৌ ডিউটি আছে আৰু আজি ব্লগটো কি হৈছে নাজানো আৰু এনেই কিবাকিবি কৰিলোঁ আপোনালোকে যদি চাই ভাল পাইছে বা ইমান দেৰিলৈকে যদি মোৰ ব্লগটো চাইছে তেন্তে কাষতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিব আৰু যদি মোৰ ব্লগটো ফেচবুকত চাই আছে তেন্তে মোৰ প্ৰফাইলটো ফ'ল' কৰি দিব বাই